নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাইনু বৰুৱাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ৰাস পূৰ্ণিমা আৰু আজি দিনটোতে আমাৰ শাহুমা 10 বছৰৰ আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। আজি শাহুমাৰ বছৰেকীয়া, তাকে আপোনালোককো অকণমান ঘৰৰ পৰিৱেশটো দেখাম বুলি ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চাই যাবচোন। আমাৰ ঘৰখনৰ সকলো সদস্যকে আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ, তেন্তে ভিডিঅ'টো চাই যাব। প্ৰথমতে এয়া দেখুৱাই লৈছোঁ আমাৰ শাহুমাৰ ফটো। এইফালে এয়া গোপিনীসকলে পাচলি কাটি আছে। এইফালে ভকতসকলে প্ৰসাদৰ যোগাৰ কৰি আছে আৰু এয়া হৈছে আমাৰ দদাইদেউ, তেখেতেও অকণমান সহায় কৰি দিছে। এয়া আপোনালোকক দেখুৱাইছোঁ সকামৰ ঘৰৰ ৰাতিপুৱাৰ 9টা বজাৰ পৰিৱেশ। এইফালে ভকতে নামৰ যা যোগাৰ কৰি আছে। আৰু এইফালে আমি জা জুৱলীসকলে লগ লাগি চাহৰ যোগাৰ কৰি আছোঁ। জাগৰাকীয়ে চাহৰ যোগাৰ কৰি দিছে আৰু মই দিমগৈ। ভিডিঅ'টো চাই থাকিব। টাউনীয়া ঘৰ জেগাৰ অভাৱ, সেইবাবে ঘৰৰ ভিতৰতে আয়োজন কৰা হৈছে। আমাৰ এজন সৰু দেৱৰ, এইজন ডাঙৰ দেৱৰ। নমস্কাৰ। এয়া আমাৰ খুৰী দেউ, অকণমানিক লৈ আছে। আৰু এয়া আমাৰ সৰু খুৰী দেউ। এয়া তন্ময়, ধুন্তি এইফালে বাই বাই খাই কৈ দিয়া। এইফালে আমাৰ পেহী দেউ, এয়া ভণ্টি, এয়া আমাৰ জা। নমস্কাৰ। এইফালে আমাৰ জা চিনি পাইছে, অনুষ্কা মা। তাৰপিছতে এইবাৰ দেখাইছোঁ আমাৰ সৰু দেউৰাণী। নমস্কাৰ। এইফালে খাই কৈ দিয়া। আৰু এয়া হৈছে আমাৰ ঘৰখনৰ একেবাৰে সৰু সদস্যগৰাকী। আৰু এয়া আমাৰ দদৌ, দাদা হেল্ল' কোৱা। আৰু সেয়া আছিল মোৰ শহুৰ দেউতা। আৰু এয়া প্ৰসাদ দিছে, আমি খাই লওঁ। তাৰপিছতে ভোজৰ আয়োজন হৈছে। যোৱা বছৰ নামঘৰত পালনাম পাতিছিল আৰু এই বছৰ এনেকৈয়ে হৈ গ'ল। ভাওনা শেষ কৰিব লাগে সোনকালে।
এইফালে মহিলাসকলে খাই আছে। আৰু এতিয়া মোৰ মিষ্টাৰে আৰু ককায়েকে ভকতক সেৱা জনাইছে। মিষ্টাৰৰ ককাই ভাই 4জন আৰু সৰু দুজনক আপোনালোকক দেখুৱালোঁ। এইবাৰ মিষ্টাৰে গোপিনীসকলক সেৱা জনাইছে। আৰু এইদৰে আমাৰ শাহুমাৰ বছৰেকীয়াৰ নিয়মটো পালন কৰা হ'ল। তাকে আপোনালোককো অলপ দেখুৱালোঁ।